প্লান্ট টক্স উইথ পৰাশৰ শীতান্তুৰ আজিৰ বিশেষ লাইজাবৰী নামৰ বনৌষধিজোপা। আপোনালোকৰ বহুতেই এই উদ্ভিদজোপাৰ নাম শুনিছে যদিও বহুতেই এই উদ্ভিদজোপাক চিনি নাপায় বা ইয়াৰ ঔষধি গুণসমূহৰ বিষয়ে নাজানে। আহক আমি ভালদৰে ইয়াৰ বিষয়ে জানো। অসমত লাইজাবৰী হিচাপে জনপ্ৰিয় এইবিধ উদ্ভিদৰ ইংৰাজী নাম ট্ৰপিকেল চিকুইড। ইয়াৰ বৈজ্ঞানিক নাম ড্ৰাইমেৰিয়া কৰ্ডাটা আৰু ই কাৰিঅফেলেচি ফেমিলিৰ উদ্ভিদ হয়। এই উদ্ভিদজোপাক আপুনি চিনি পাবলৈ লক্ষ্য কৰিব লাগিব যে সাধাৰণতে ই জেকা মাটিত বগাই যোৱা এবিধ বনজাতীয় উদ্ভিদ। ই খুবেই দ্ৰুতভাৱে বৃদ্ধি পায় আৰু পাতৰ বৰণ সেউজীয়া ৰঙৰ। ইয়াৰ কাণ্ডৰ পৰাই বহুতো শাখা আৰু প্ৰশাখাসমূহ ওলায়। পাতবোৰ গোলাকাৰ আৰু বিপৰীতমুখী। ইয়াৰ গা গছৰ পাবৰ পৰাই শিপা ওলায় আৰু সাধাৰণতে এই উদ্ভিদজোপা 50 চেণ্টিমিটাৰমান ওখ হয়। ইয়াৰ ফুল বগা ৰঙৰ হয়। বিভিন্ন ঠাইৰ মানুহে ইয়াক বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰে। ভাৰত আৰু শ্ৰীলংকাত ইয়াক শাক হিচাপে খায়, লগতে জীৱ জন্তুৰ আহাৰ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। তাৰোপৰি চাহ বাগিচাৰ মাজে মাজে এই উদ্ভিদজোপাক ৰোৱা হয়, কাৰণ এই উদ্ভিদজোপাই ভূমিস্খলন ৰোধে। অসমকে প্ৰমুখ কৰি নৰ্থ ইষ্টৰ অন্যসমূহ ষ্টেটতো ইয়াক মাছৰ সৈতে ৰান্ধি খোৱা হয়। বহাগ বিহুৰ সাতাশী খোৱাৰ পৰ্বত লাইজাবৰীৰ কোমল আগু দিয়া হয়। ইয়াৰ ৰস পান কৰা হয়, লগতে চীন দেশত সাপে কামুৰিলে ইয়াৰ পাতৰ পেষ্ট বনাই প্ৰলেপ দিয়া হয়। ইয়াৰ ঔষধি গুণসমূহ জানো আহকচোন। বিচাই যদি ডাকে লাইজাবৰী খুন্দি পেলাই তাৰ ৰস লগালে তৎক্ষণাত তাৰ নোম ওলাই আহে। শিশুৰ জ্বৰ মূৰত উঠিলে লাইজাবৰী মুঠি খুন্দি প্ৰলেপ দিব লাগে। লগতে ট্ৰেডিশ্যনেল চিকিৎসাসমূহত শিশুৰ পয়া লগা ৰোগত লাইজাবৰীৰ ৰসেৰে মালিচ কৰা হয়। ই জণ্ডিছ বেমাৰৰ প্ৰতিৰোধক আৰু ইয়াৰ ৰস গৰুৰ গাখীৰৰ সৈতে মিলাই খাবলৈ দিয়া হয়। চাইনাচাইটিছ বেমাৰৰ নিৰ্মূলৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ পাতৰ ৰস নাকত দিলে আৰাম পোৱা যায়। কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি অনুসৰি এই উদ্ভিদ খুন্দি তাৰ ৰস ব্যৱহাৰ কৰিলে নাকেৰে তেজ ওলোৱা বন্ধ হয়। কিডনীত পাথৰৰ সমস্যা হ'লে ইয়াৰ ৰস দৈনিক ব্যৱহাৰ কৰিলে সেই পাথৰ গলে বুলি জনা যায়। তাৰোপৰি ট্ৰেডিশ্যনেলি ইয়াক জ্বৰ, মূৰৰ বিষ আদি ধৰণৰ বেমাৰৰ বাবেও ব্যৱহাৰ কৰা যায়।